নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আজিৰ এই ভিডিঅ'টিৰ বিষয়বস্তু হৈছে চতুৰ্থ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ অৰ্থাৎ লেসন 3 উই অল বিলং পাঠটিৰ অসমীয়া অনুবাদ আৰু লগতে যিমানবোৰ প্ৰশ্ন আছে আটাইবোৰৰে উত্তৰ সহ আলোচনা যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ লেসন 3 উই অল বিলং ইয়াতে উই অল বিলং বুলি কি কোৱা হৈছে যে আমি সকলো একেলগে থাকোঁ এতিয়া ক'ত আমি একেলগে থাকোঁ এতিয়া যদি মই এইখিনি অকণমান বুজাবলৈ যাওঁ যে আমাৰ ভাৰতবৰ্ষখনত এনেকুৱা নহয় যে অকল আমি অসমীয়া মানুহ কিবা বেলেগ অকণমান ধৰ্মীয় মানুহ তেনেকুৱাই নহয় বহুতো জনগোষ্ঠী আছে অকল মাত্ৰ এটা দুটা জনগোষ্ঠীৰে আমাৰ ভাৰতবৰ্ষখন গঠিত হোৱা নাই অসম হওক ভাৰতবৰ্ষ হওক অৰ্থাৎ ভাৰতবৰ্ষৰ এখন ৰাজ্য অসমতো বহুতো জনগোষ্ঠী আছে আৰু ঠিক তেনেধৰণে ভাৰতবৰ্ষত বহুত ভিন্ন ভিন্ন জনগোষ্ঠী একেলগে লগ হৈ আছে হয় আমি সকলোৱে ইজনে সিজনৰ বিপদত সহায় কৰা হয় এতিয়া আমি সকলোৱে জানো শিৱসাগৰৰ এনেকুৱা এটা অৱস্থা হৈছে য'ত বানপানীয়ে গোটেই ধ্বংস কৰি পেলাইছে কিন্তু জানো তাত ধৰ্ম কিবা চাইছে নাই হিন্দু মুছলিম একো চোৱা নাই সকলোৱে ইজনে সিজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অৰ্থাৎ ভাৰতবৰ্ষৰ পৰা কোনোবা মুছলমান ধৰ্মীয় লোকে আমাক কি কৰিবলৈ আহিছে আমাৰ অসমীয়াসকলক সহায় কৰিবলৈ আহিছে এই শিৱসাগৰৰ যিসকল মানুহ খাব ল'ব একেবাৰে অসুবিধাত সন্মুখীন হৈছে তেওঁলোকে আগবাঢ়ি সহায় কৰিবলৈ আহিছে হয়নে তো এইবোৰৰ ক্ষেত্ৰতে কি কোৱা হৈছে উই অল বিলং অৰ্থাৎ আমি সকলো একেলগে থাকোঁ অকল এনেকুৱা নহয় যে আমি সুখৰ মাজতহে থাকিম আমি দুখৰ মাজতো সকলোৱে এক লগ হৈ পেলাই সকলো সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিম এনেকুৱা ধৰণৰ পাঠটি আমাৰ এই কিতাপখনত লৈ আহিছে এতিয়া আমি চাওঁচোন আৰু কি কথা ইয়াতে সাঙুৰ খাই আছে ইয়াতে দিছে লেটছ লুক এট দ্য পিকচাৰ এণ্ড টক এবাউট ইট অৰ্থাৎ আমাক ছবিখনলৈ চাব দিছে আৰু তাৰ বিষয়ে আমাক কিছু কথা ক'বলৈ দিছে এতিয়া যদি আমি এই ছবিখনলৈ চাবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাইছোঁ এয়া হৈছে আমাৰ জাতীয় পতাকা হয় জাতীয় পতাকাখন এনেকুৱা নহয় যে আমাৰ ভাৰতবৰ্ষৰ মানুহে কেইজনমানেহে এই পতাকাখন কি কৰে উত্তোলন কৰে বা যি নহওক ঘৰত ৰাখে তেনেকুৱা ধৰণৰ নহয় প্ৰত্যেকজন ভাৰতীয় নাগৰিকে এই জাতীয় পতাকাখনক সন্মান কৰে এই জাতীয় পতাকাখনৰ প্ৰতি আমাৰ সকলোৰে কৰ্তব্য দায়িত্ব আছে হয়নে আমি এইখন কেতিয়াও মাটিত থ'ব নোৱাৰোঁ আমি যদি এই জাতীয় পতাকাখন মাটিত থওঁ আমি গম পাওঁ যে আমাৰ সন্মান হানি হৈছে বুলি হয় আমি আমাৰ দেশক অসন্মান কৰিছোঁ বুলি আমি গম পাওঁ ঠিক তেনেধৰণে ইয়াতে যিবিলাক মানুহ আছে ইয়াতে অকল এটা জাতিৰে মানুহ নাই ইয়াতে ভিন্ন ভিন্ন জাতি লগ হৈ পেলাই কি কৰা হৈছে জাতীয় পতাকাখনক সন্মান কৰা হৈছে মই যিটো ইতিমধ্যে কৈ উঠিলোঁ দুখ বুলি নহয় সুখ বুলি নহয় সকলো ক্ষেত্ৰতে আমি ইজনে সিজনৰ লগত আছোঁ হয়নে এইখিনি কথা মই অকণমান জাষ্ট বুজাই দিলোঁ বাকী আমাৰ পাঠটিত কি কথা দিছে তাক লৈ মই ধুনীয়াকৈ প্ৰতিটো শব্দ অসমীয়া অৰ্থসহ বুজাবলৈ চেষ্টা কৰিম এতিয়া আমাক ইয়াতে কি কৈছে So here are some words to help you. যে ইয়াতে কেইটামান শব্দ দিয়া হৈছে যিয়ে তোমাক সহায় কৰিব লাইক নেশ্যনেল ফ্লেগ অৰ্থাৎ কি কৈছে এইটো জাতীয় পতাকা অ'কে এয়া হৈছে ড্ৰেছ মানে হৈছে সাজ পোছাক টুগেডাৰ মানে হৈছে একেলগে লেংগুৱেজ মানে হৈছে আমাৰ ভাষা ফুড মানে হৈছে খাদ্য ঠিক আছে অৰ্থাৎ কি কোৱা হৈছে যে জাতীয় পতাকাখন এখনেই কিন্তু মানুহৰ সাজ পোছাক বেলেগ মানুহৰ খাদ্য বেলেগ ভাষা বেলেগ কিন্তু আমি সকলোৱে কি হৈ আছোঁ একেলগে আছোঁ হ'ব পাৰে আমাৰ খাদ্য বেলেগ হ'ব পাৰে আমাৰ সাজ পোছাক বেলেগ হ'ব পাৰে আমাৰ ভাষা বেলেগ হ'ব পাৰে কিন্তু আমি সকলোৱে আমাৰ জাতীয় পতাকাখনক সন্মান আৰু তাৰ মান ৰক্ষা কৰিবলৈ আমি সকলোৱে কি হৈ আছোঁ একগোট হৈ আছোঁ বুলি এই পাঠটিত এইখিনি কথাৰে বুজাবলৈ চেষ্টা কৰিছে এতিয়া আমাক এই ছবিখনৰ ভিত্তিতে তিনিটা প্ৰশ্ন দিয়া হৈছে এই তিনিটা প্ৰশ্নত কি আছে চাই লওঁ এতিয়া আমাক এক্সাম্পলত তিনিটা প্ৰশ্ন দিছে আৰু সেই তিনিটা প্ৰশ্নৰ প্ৰথমটো প্ৰশ্ন আমাক দিয়া হৈছে যে আৰ দে ৱেৰিং দ্য ছেম ড্ৰেছ অৰ্থাৎ সিহঁতে বা তেওঁলোকে একে ধৰণৰ সাজ পোছাক পিন্ধিছে নেকি তো ইয়াৰ উত্তৰটো কি হ'ব নো দে আৰ নট ৱেৰিং দ্য ছেম ড্ৰেছ অৰ্থাৎ আমি ছবিখনত যদি চাওঁ তেওঁলোকে একে ধৰণৰ সাজ পোছাক পিন্ধা নাই আৰু এই প্ৰশ্নটোৰ উত্তৰ আমি এনেধৰণে লিখিব পাৰিম মই ধুনীয়াকৈ বহিখনত লিখি ৰাখিছোঁ যে নো
দে আৰ নট ৱেৰিং দ্য ছেইম ড্ৰেছ অ'কে তাৰপিছত আমাক দুইটো দিছে ডু দে স্পীক দ্য ছেইম লেংগুৱেজ এট হোম তেওঁলোকে ঘৰত একেটা ভাষাই কয় নেকি সুধিছে কিন্তু আমি সকলোৱে জানো যে প্ৰত্যেকৰে ভাষা কি হৈ থাকে বেলেগ বেলেগ হয়নে অৰ্থাৎ আমি অসমীয়া আমি কি ভাষা ব্যৱহাৰ কৰোঁ অসমীয়া ভাষা তেনেধৰণে পাঞ্জাৱত যিসকলে বাস কৰে তেওঁলোকে পাঞ্জাবী ক'ব হয় যিসকলে বড়ো লোক হয় তেওঁলোকে বড়ো ভাষা ক'ব যিসকল খাচী হয় তেওঁলোকে খাচী ভাষা ক'ব অৰ্থাৎ সকলোৰে ভাষা বেলেগ বেলেগ তো সেয়েহে আমি উত্তৰটো এনেধৰণে লিখিব পাৰোঁ যে ন' দে স্পীক ডিফাৰেণ্ট লেংগুৱেজেছ এট হোম অৰ্থাৎ তেওঁলোকে বেলেগ ধৰণৰ ভাষা কি কৰে ব্যৱহাৰ কৰে বা কয় অ'কে তাৰপিছত আমাক নেক্সট প্ৰশ্নটো দিছে যে ৱেন ডু উই হোষ্ট দ্য নেশ্যনেল ফ্লেগ অৰ্থাৎ আমি কেতিয়া আমাৰ জাতীয় পতাকা বা ৰাষ্ট্ৰীয় পতাকাখন কি কৰোঁ উত্তোলন কৰোঁ তো ইয়াৰ উত্তৰটোৱে হ'ব যে এনেধৰণে আমি লিখিব পাৰোঁ উই হোষ্ট দ্য নেশ্যনেল ফ্লেগ অন ইণ্ডিপেণ্ডেন্স ডে এণ্ড ৰিপাব্লিক ডে অৰ্থাৎ আমি কেতিয়া উত্তোলন কৰোঁ পতাকাখন যেতিয়া আমাৰ কি হয় স্বাধীনতা দিৱস আৰু ইপিনে গণৰাজ্য দিৱস আমি উদযাপন কৰোঁ তেতিয়াই আমি আমাৰ যিখন জাতীয় পতাকা সেইখন কি কৰোঁ উত্তোলন কৰোঁ হয় ঠিক আছে সকলোৱে এইখিনি বুজি পালে ধুনীয়াকৈ মই উত্তৰকেইটা লিখি ৰাখিছোঁ এতিয়া আমি আহিছোঁ আমাৰ পাঠটিলৈ পাঠটিত কি কি কথা কোৱা হৈছে আটাইখিনি ধুনীয়াকৈ বুজিবলৈ চেষ্টা কৰিম এতিয়া আমি পাঠটিলৈ আগবাঢ়িছোঁ কি দিয়া হৈছে লেটছ ৰিচাইট উই অল বিলং অৰ্থাৎ আমি সকলোৱে একেলগে থাকোঁ বা আমি সকলোৱে নিজৰ বিউটিফুল ক্লাছৰুমছ অৰ্থাৎ ধুনীয়া শ্ৰেণীকোঠা বিউটিফুল মানে হৈছে ধুনীয়া ক্লাছৰুম মানে হৈছে শ্ৰেণীকোঠা কালাৰ্ছ ব্লেণ্ড কালাৰ্ছ মানে হৈছে ৰং আৰু ব্লেণ্ড মানে হৈছে মিশ্ৰণ অৰ্থাৎ কি হয় মিহলি হৈ যোৱা অৰ্থাৎ বিভিন্ন ৰং যেতিয়া মিহলি হৈ যায় আমাৰ ক্লাছৰুমটো দেখিবলৈ কেনেকুৱা হয় ধুনীয়া হৈ যায় হয়নে Some say namaste আৰু কিছুমানে কি বুলি কয় নমস্কাৰ বুলি কয় others hello friend আৰু কিছুমানে আকৌ hello friend বুলি কয় do we come from far and near যদিও আমি far মানে হৈছে দূৰ আৰু near মানে হৈছে ওচৰ যদিও আমি দূৰৰ পৰা নতুবা ওচৰৰ পৰা আহিছোঁ our happy heart sing loud and clear আমাৰ সুখী হৃদয়ে লাউড মানে হৈছে জোৰেৰে আৰু ক্লিয়াৰ মানে হৈছে স্পষ্টকৈ কি কৰে গান গায় বুলি কৈছে অৰ্থাৎ এই চাৰি শাৰীত কি কোৱা হৈছে যে ধুনীয়া শ্ৰেণীকোঠাত যেতিয়া বিভিন্ন ৰং মিহলি হৈ যায় তাৰে কিছুমানে আকৌ নমস্কাৰ কয় আকৌ কিছুমানে কি বুলি কয় হেল্ল' বুলি কয় যদিও আমি দূৰৰ পৰা আহিছোঁ নতুবা ওচৰৰ পৰা আহিছোঁ কিন্তু আমাৰ সকলোৰে হৃদয়ে জোৰেৰে আৰু স্পষ্টকৈ গান গায় বুলি এই চাৰিফাকিত কৈছে এতিয়া আমাক এই চাৰিফাকিত কি কৈছে চাই লওঁ ইফ ওৱান চাইল্ড ড্ৰজ যদি এজনে আঁকিছে অৰ্থাৎ এজন শিশুৱে আঁকিছে এনাডাৰ মে ডান্স এজনে হয়তো নাচিব ইফ ওৱান টেলছ এ টেল যদি এজনে কাহিনী কৈছে দ্য নেক্সট টেক্স আ চান্স আৰু পিছৰজনে হয়তো কি সুবিধা বিচাৰি আছে অৰ্থাৎ তেওঁ কাহিনী কৈছে ময়ো ক'ম এনেকুৱা ধৰণৰ উই আৰ নট দ্য ছেইম আমি সকলো একে নহয় বাট ডেটছ আৱাৰ ছং কিন্তু আমাৰ সকলোৰে এইটোৱেই গান ইন ডিফাৰেণ্ট ৱেজ বিভিন্ন ধৰণেৰে ঠিক আছে উই অল বিলং যেনেকৈ নহওক শ্ৰেণীকোঠাত এজনে নমস্কাৰে কওক বা এজনে হেল্ল' কওক যিয়েই নকওক কিন্তু আমি সকলো কি উই অল বিলং অৰ্থাৎ আমি সকলোৰে নিজৰ আমি সকলোৱে একেলগে থাকোঁ এই ধৰণৰ কথা এই কবিতাটিত কোৱা হৈছে ইমান ধুনীয়া কথা কৈছে অৰ্থাৎ মই যেতিয়া পঢ়িছোঁ বুজাইছোঁ মোৰ নিজৰে ভাল লাগিছে অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ বাবে এনেকুৱা ধৰণৰ পাঠ এটা কিমান দৰকাৰী হ'ব পাৰে কিমান ধুনীয়া কথা কৈছে হয়নে এতিয়া আমি নেক্সট চাৰিফাকি চাইছোঁ কি কৈছে উই লাৰ্ণ টু কেয়াৰ আমি যত্ন কৰিবলৈ শিকোঁ উই লাৰ্ণ টু শ্বেয়াৰ আমি ইজনে সিজনৰ লগত ভগাবলৈ শিকোঁ অৰ্থাৎ যত্ন মানে হৈছে যে তেওঁ দুখ পালে নেকি তাক আমি কি কৰিবলৈ যাওঁ সহায় কৰিবলৈ যাওঁ বা আমি টিফিন আনিলোঁ যদি তুমিও খাবা নেকি এনেকৈ আমি শ্বেয়াৰ কৰোঁ হয়নে তো এইখিনি কথা ইয়াতে কোৱা হৈছে লাড্ডুছ এণ্ড পিঠাছ আৰ অলৱেজ দেয়াৰ অৰ্থাৎ তাত সদায় কি থাকে লাড়ু আৰু পিঠা থাকেই উই লাভ নিউ কালচাৰ্ছ ফ্ৰম নিয়াৰ এণ্ড ফাৰ আৰু দূৰৰ পৰা অহা বা ওচৰৰ পৰা অহা যিখিনি সংস্কৃতি নতুন সংস্কৃতি আমি সেইখিনি কি পাওঁ বুলি কৈছে ভাল পাওঁ বুলি কৈছে
ইটছ ওৱান অফ আছ ইজ আ শ্বাইনিং ষ্টাৰ, অৰ্থাৎ কি কোৱা হৈছে, ইয়াৰে প্ৰত্যেকেই এজন এজন কি হয়, উজ্জ্বল তৰা হয়, এটা এটা উজ্জ্বল অৰ্থাৎ জিলিকি থকা ধুনীয়া এটা কি হয়, তৰা হয় বুলি কৈছে, হয়। এতিয়া আমাক লাষ্টৰ চাৰিভাগিত কি কৈছে, ডিফাৰেণ্ট টাংছ অৰ্থাৎ বিভিন্ন জিভা, বাট ওৱান বিগ শ্বেয়াৰ, কিন্তু এটা ডাঙৰ উল্লাস। ফ্ৰেণ্ডশ্বিপ গ্ৰ'জ ৱেন হাৰ্টছ আৰ নিয়াৰ, বন্ধুত্বৰ তেতিয়া বৃদ্ধি হয় যেতিয়া আমাৰ হাৰ্টবোৰ অৰ্থাৎ আমাৰ হৃদয়বোৰ কি হয়, ওচৰ চাপে। টুগেডাৰ ষ্ট্ৰং, একেলগে আমি শক্তিশালী অনুভৱ কৰোঁ। উই অল এগ্ৰী, আমি সকলো একমত। আৱাৰ জয় ইজ ফাউণ্ড ইন ডাইভাৰ্চিটি, অৰ্থাৎ কি কোৱা হৈছে, আমি আমাৰ বৈচিত্ৰ্য একেলগে বিচাৰি পাওঁ, অৰ্থাৎ হাজাৰ মানুহ হওক, হাজাৰ ভাষা হওক, হাজাৰ যি নহওক, কিন্তু আমি সকলোৱে সকলোকে একেলগেই কি কৰিব পাৰোঁ, বিচাৰি পাওঁ। আমাৰ বিভিন্নতা আমি একেলগেই পাওঁ। আমি একেলগে যেতিয়া হওঁ আমি শক্তিশালী হওঁ। আমি যেতিয়া একেলগ হওঁ তেতিয়া আমি সকলো একমত হওঁ, হয়। এনেকুৱা ধৰণৰ কথা মই অলৰেডি কৈ উঠিছোঁ যে যেনেধৰণৰ আমাৰ শিৱসাগৰৰ এটা দৃশ্য বৰ্তমানৰ সময়ত চকুত মানে চকু পানী এনি টাইম থাকি যায় যে কি অৱস্থা, আমাৰ এনেকুৱা সেউজীয়া এখন ঠাই যি বৰ্তমান একেবাৰে পানীৰে উপচি পৰিছে, অৰ্থাৎ পলসেৰে উপচি পৰিছে, য'ত মানুহৰ মৃত্যু হৈছে, গৰু ছাগলী খেতি বাতি নষ্ট হৈ গৈছে, কিন্তু তাৰ পিছতো আমি সহায় কৰাৰ লগতে আমাক অন্য লোকেও সহায় কৰিবলৈ আহিছে। ভাৰতবৰ্ষৰ কোন অৰ্থাৎ ক'ৰ পৰা আহিছে আমি হয়তো কেতিয়াবা ধৰিবই নোৱাৰোঁ যে ইমান ডাঙৰ ডাঙৰ মানুহে আমাক সহায় কৰিবলৈ আহিছে। এনেকুৱা ধৰণৰ কথা। কিছুমান কোনো কাৰো ধৰ্ম চোৱা নাই, মুছলমান হওক অন্য জাতি হওক, সকলোৱে আমাক সহায় কৰিবলৈ উঠি পৰি লাগিছে, হয়নে? তো তেনেকুৱা এখন জেগাত আমি সকলোৱে যেতিয়া একলগ হওঁ তেতিয়া শক্তিশালী হওঁ আৰু আমাৰ একমতে সকলো সলনি কৰি দিব পাৰে। তাৰ ভিত্তিতেই এই পাঠটিত অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ ওচৰত যিখিনি বিয়পাব লাগে কথা, সেইখিনিৰ ক্ষেত্ৰত ইমান ধুনীয়া এটা পাঠ সাজু কৰিছে, সঁচাই ভাল লাগিছে। আৰু ছাত্ৰ ছাত্ৰীয়ে যেতিয়া এটা এটা পইণ্ট ধুনীয়াকৈ বুজি পাব তেতিয়া তেওঁলোকে উপলব্ধি কৰিব, হয়চোন আমি ইজনে সিজনৰ লগৰী হ'ব লাগে, বিপদত পৰাজনক আমি সহায় কৰিব লাগে, সুখ দুখ সকলোতে আমি সদায় একেলগ হৈ থাকিব লাগে। ঠিক আছে, তো আজিৰ এই ভিডিঅ'টো যিহেতু অলৰেডি বহুখিনি দীঘল হৈ গ'ল, ইয়াৰ যিখিনি প্ৰশ্ন আছে আৰু এই প্ৰশ্নসমূহৰ উত্তৰসমূহ মই অন্য এটা নতুন ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। আজি মই পাঠটি ধুনীয়াকৈ বুজাই দিলোঁ আৰু আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক ধুনীয়াকৈ এটা এটা শব্দ মই যেনেধৰণে বুজাইছোঁ ক'বলৈ চেষ্টা কৰিব যে কোনটো শব্দই কোনটো অৰ্থ বুজাইছে, তেতিয়া তেওঁলোকে বুজি পাব আৰু লগতে শব্দটোৰ লগত চিনাকি হ'ব যে ক'ৰবাত যদি কিবা এটা ধুনীয়া বস্তু দেখিলে সেইটো যে বিউটিফুল বুলি ক'ব লাগে বা ওচৰ দূৰ নিয়াৰ ফাৰ এইবোৰ যে ক'ব লাগে তেওঁলোকে এনেধৰণে জানিব, হয়নে? তো আপোনালোকেও এই ভিডিঅ'টো চাই পেলাই তেওঁলোকক প্ৰতিটো শব্দৰ ইংৰাজী শব্দসমূহ অসমীয়া অৰ্থসহ শিকাবলৈ চেষ্টা কৰিব। ঠিক আছে, তো আজি মই এইখিনিলৈ এৰিলোঁ। তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং।